বহু অপেক্ষাৰ অন্তত আজি পাৰ্চেলটো আহিলে। আপোনালোককো দেখুৱাওঁচোন বলক, মই অনা পাৰ্চেলটোনো কি আহিছে। এওঁকতো চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই। এয়া হৈছে আমাৰ হিয়াৰ আমঠু জুবিন দা, যাৰ অবিহনে আমি এতিয়া 2টা মাহ কটাই আছোঁ। তেখেতক কেলেণ্ডাৰত দেখিম বুলি হয়তো কোনোদিন ভবা নাছিলোঁ। মানে তেখেতক যে আমি কেলেণ্ডাৰতে দেখিম, জীৱিত অৱস্থাততো জুবিন দাক কোনোদিন লগ নাপালোঁ। পাইছিলোঁ আগতেই, আজি হয়তো কিমান বছৰ আগত লগ পাইছিলোঁ তেতিয়া মই আপোনালোকক ক'ব নোৱাৰিম। কিন্তু বহুত আশা থাকি গ'ল, তেখেতক লগ পোৱাৰ এটা আশা হেঁপাহ, সেইটো আৰু কোনোদিন পূৰ নহয়। বাৰু, য'তেই আছে তেখেত শান্তিৰে থাকক। সুস্থ বুলিনো কি ক'ম, নিজৰ মন মগজু সকলো ফালৰ পৰাই অসুস্থ হৈ আছে। বাৰু দেখুৱাওঁচোন, আহক কেলেণ্ডাৰখন আপোনালোকক। এইটো হৈছে জুবিন দা, এতিয়াৰ নহয় আগৰ, যেতিয়া 90s জুবিন দা। ইয়াত জুবিন দাই কোৱা প্ৰতিটো শব্দ, প্ৰতিটো বাক্য, প্ৰতিটো মাহতে হয়তো লিপিবদ্ধ কৰিছে। মই আজিহে দেখিম মানে কিনো আছে ইয়াতে। জুবিন দাৰ সাংঘাতিক এটা ডায়লগ, মই কাকো ঘেণ্টাও খাতি নকৰোঁ। সেইটো ফেব্ৰুৱাৰী মাহৰ এটা ডায়লগ। এইটোতো মন যায়। মায়াবিনী ৰাতিৰ বুকুত, ইয়াতো জুবিন দাৰ এই গানটো শুনিলে হয়তো কি ক'ম আৰু আপোনালোকক। এয়া সেনেকৈয়ে আছে জুবিন দাই কোৱা প্ৰতিটো বাক্য, প্ৰতিটো কথা, প্ৰত্যেকটো মাহৰ একোটা কেলেণ্ডাৰৰ পৃষ্ঠাত। সেয়া সাগৰ তলিত শুবৰে মন, হয়তো এই কথাষাৰ আজি সত্যত পৰিণত হৈ গ'ল। এয়া হৈছে জুবিন দাৰ ন্যায় কথা সদায় ভাবোঁ, কেতিয়া যে ন্যায় পাব। হয়তো কেলেণ্ডাৰৰ পৃষ্ঠাতে জুবিন দাৰ সত্তাটো থাকি যাব নালাগে। আৰুনো কি ক'ম, সকলোৱে জানেই। এয়াই আৰু মই অৰ্ডাৰ দি অনা পাৰ্চেলটো। হয়তো ভিডিঅ'টো অলপমান দীঘলো হৈছে, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী। আৰু জুবিন দাক সদায় জীয়াই থাকক, তেওঁৰ সত্তাটো জীয়াই থাকক আচলতে। আৰুনো কি ক'ম। আৰু প্ৰথমতে জানুৱাৰী মাহৰ এইটো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এইটোতো সকলোৱে কয়, হয়তো সেইকাৰণে আজিলৈকে জুবিন দাৰ ক্ষেত্ৰত কোনো জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ সমাগম ঘটিছে। বাৰু দিয়ক, শুভ সন্ধ্যা, আজিলৈ আহোঁ।